আৰু এতিয়া মানে যাম মানে দাদাই মানে থবলৈ যাব মোক আৰু ইফালে বা আছে বা কেনেকুৱা খবৰ বঢ়িয়া এইফালে মানে কাপোৰ চাপোৰ জাপি আছে আৰু এতিয়া বমাক দেখাই আছো ৰ'ব হেল্ল' গাইজ গুড মৰ্ণিং আৰু এতিয়া মানে উঠি ল'লোঁ মানে আমি যাই আছোঁ মানে বৰুৱাৰ পৰা তাৰপিছত দাদা আছে দাদাটো হল মানে আজি মই খানা যাম মানে আৰু এতিয়া মানে চিনেমা চোৱা হল আহি পাই গ'লোঁ মানে আৰু এইখানে হ'ল চিনেমা চাৱাই মানে ইয়াতে চিনেমা চাই আৰু মানে ডক্টৰ বেজবৰুৱা চলি আছে এতিয়া বৰ্তমান আৰু চিনেমা চালি নাই চালি কেনেকুৱা লাগিলে একদম ময়ে মানে চাব ভালে ভাল ডক্টৰ বেজবৰুৱাখন তাৰপিছত এতিয়া আমি আহি আছোঁ আৰু ইয়াত তেল ডিপু পাই গ'লোঁ কৰিম চকৰ তেল ডিপু পাই গ'লোঁ আহি কেনে এতিয়া আৰু এতিয়া হ'ল কৰিম চকৰ মানে ইয়াতে মানুহবিলাকে তেল চেল ভৰাই পাই গ'লোঁ মানে তেলিপাৰা চক আৰু এইটো ৰাস্তা দি এতিয়া সোমাই যাম মানে পাই গ'লোঁ দাদাহঁতৰ ঘৰ আৰু এতিয়া দৰ্জা খুলি দিওঁ দাদাক একদম আহি পালে দিয়ক দাদাহঁতৰ ঘৰটো আৰু মই গেটখন মানে খুলিয়াই থৈ দিলোঁ গেটখন বন্ধ কৰি দিওঁ এতিয়া এইফালে ফুলৰ বাগান চাগান দিছে মানে এইফালে দাদাহঁতে বঢ়িয়া জেগাহে একদম তামোলৰ গছ চছ আছে এইফালে আৰু এনেকৈ আহি পালে দিয়ক মানে দাদাডোখৰ এইফালে দাদা কাপোৰ চেঞ্জ কৰি আছে এতিয়া আৰু এইফালে একদম কি ক'ব আৰু কিবা কাবি লিগা লগ নকওঁ কি তাৰপিছত তেনেকৈ এতিয়া বহি ল'লোঁ তাৰপিছত নাই বেছি দূৰ নহয় বাৰু ওচৰতে 5 কিলোমিটাৰমান হ'ব নেকি 3 কিলোমিটাৰমান হ'ব বাৰু বৰুৱাৰ পৰালৈকে তাৰপিছত তেনেকৈ আৰু এতিয়া অলপমান দেৰিকৈ ওলাই যাম আপোনালোকক দেখাই দিম আৰু এতিয়া আমি বৰ্তমান যাই আছোঁ মানে ক'ত যাম এতিয়া পিছফালে মানে পথাৰ আছে গৰু আমাৰ দাদাহঁতৰ গৰু আছে বোলে গৰু আমাৰ যাই আছোঁ লগতে দুখনমান ফটো উঠিম আৰু এতিয়া একদম জোতা তোতা পিন্ধি কেনে মানে ফাট ফিটিং হৈ আহিছোঁ আৰু একদম মানে ধূলা ইফালে ক'ত যাব পাৰি পথাৰ আছে ন এই পথাৰ বস্তি আছে আৰু এইটো কি বুলি বা কয় এইটো ফ্লেট কিবা বনাইছে নেকি এইটো নাই বেলেগৰ বেলেগৰ ফ্লেট মানে ইফালে আৰু ইফালে বিল্ডিং এটা বনাইছে মানে এইটো তাৰপিছত এতিয়া আমি ফাইনেলি গৰু দিব সানিব যাই আছোঁ মানে গৰু কিবা বেমাৰ হৈছে নেকি দাদা নাই গৰু খুৱাব লাগে নহয় দানাৰ লগত তাকে এতিয়া গৰু দিব সানিবলৈ যাই আছোঁ কি গছ চাওক সেই দাম ইমান মস্ত গছ মানে এইডাল আৰু এইফালে এতিয়া মানে গৰমৰ দিন পৰিছে আৰু ঠাণ্ডা মানে লাহে লাহে কৰিছে মানে এতিয়া এইফালে ক'ত যাম এতিয়া ফটো কাৰণে মানে আজি দাদাডোখৰ আহিলোঁ মই তাৰপিছত এতিয়া চাই যাওঁ আৰু গম পাব একদম ধূলা চাওঁগৈ এইফালে ৰাস্তাডাল কি ধূলা আৰু মানে এইফালে বেলৰ খেতি নহয় হৈছে মানে গছত মানে আহিছে প্লেচটো ক'ত ভাল হ'ব এইখিনি ভাল হ'ব ফটো উঠিবৰ কাৰণে আৰু এতিয়া এনেকৈ আমি ফটো চটো উঠি ল'লোঁ আৰু এতিয়া মানে গৰুৰ কাৰণে কিবা বোলে নিমখ আনিব লাগে আৰু এতিয়া চলো লেটছ গ' চলো আৰু এইফালে বেজাই মানে ধূলা আহিছে মানে ট্ৰেক্টৰ মানে কিবা কাম চাম কৰি আছেতো এইফালে বৈদ্য ধূলা আহিছে মানে এইগিলা আৰু এতিয়া যাম মানে দোকানত মানে কৰ্মী চকত যাম এতিয়া মানে গৰুৰ ঔষধ আনিব লাগে আৰু কিবা কিবি ল'ব লাগে বোলে চ' এতিয়া যাওঁ বোলক আৰু এতিয়া আমি সৰু ৰাস্তা দি মানে সোমাই আহিলোঁ মানে সৰু সৰু গলি দি আৰু এতিয়া যাই আছোঁ আৰু সৰু ৰাস্তাই আৰু মানে একদম চাৰিফালে মানে বিল্ডিং মানে এইফালৰ মানে মানুহবিলাক আৰু আহি কৰিম চক পাই গ'লোঁ আৰু ইয়াতে দোকান ফাৰ্মাচী এইখন কোনখনত ল'বা ফাৰ্মাচী নহয় নিমখ ল'ম নিমখ ল'ম গেলামাল দোকানত পায় গেলামাল দোকানত কৰোঁ মানে ঔষধটো আৰু এতিয়া আমি দোকানত যাই আছোঁ মানে আৰু আহি পাই গ'লোঁ দোকান মানে এইখনে হ'ল দোকানখন ইয়াতে ঔষধটো ল'ব আৰু মানে বস্তু মানে এইফালে এইফালে বেংকত ওলাম মানে ইণ্ডিয়ান বেংক বুলি আছে ইণ্ডিয়ান বেংকত পইচা ওলাম এতিয়া দাদাই ওলাব বাৰু মই নোলাওঁ বাৰু পইচা এতিয়া সন্ধিয়া হৈ আছে আৰু এতিয়া মানে ইছলামপুৰত যাম এইটো বেংকত পইচা নাই কি না হৈছে আজিকালি মানে বেংকত পইচা নথকা হৈছে
ঠাণ্ডা লাগছে নাই মোৰ একদম বেয়া ঠাণ্ডা লাগিছে ঠাণ্ডা লাগছে মানে গৰমো আহিল মানে ঠাণ্ডাও যাব লগা হ'ল মানে এতিয়া আমি যাই আছো ইছলামপুৰ চকত মানে তাতে পইচা ওলাব মানে এতিয়া জানাই আৰু মানে আজিকালি বেপাৰ বোলে পইচা দিছা মানে নাখায় মানে কিবা হৈছে আজি দলং এখন পাই গ'লো দলং আহি আৰু এনেকৈ আহি পাই গ'লো আমি ইছলামপুৰ চক আৰু এতিয়া বোলে লালমোহন ল'ব লাগে লালমোহনটো লৈ লওঁ ৰ'ব দোকানত আৰে লালমোহন দিবচোন লালমোহন হেৰি 10টা দিব 10টা লালমোহন লৈ লওঁ এনেকৈ আমি লালমোহন লৈ ল'লোঁ চেলো ৰখিয়ে আছে মানে মানুহ চাওঁ মানে বেজপুৰা চাবলৈ অহা আৰু তাতে আমি যাই আছোঁ মানে এইফালে বস্তু লৈ দিছোঁ আৰু হেল্ল' গাইজ গুড মৰ্ণিং আৰু এতিয়া মানে উঠি ল'লোঁ মানে দাদা শুই আছে মানে উঠাই নাই মানে ডিউটিত যাবা টাইম বেছি মানে 10টা বজাত যাব উঠাই নাই আৰু এইফালে এয়া আমাৰ গান এটা লগাই ৰ'ব গান এটা লগাই দিওঁ তোমাৰে প্ৰেমতে মোৰ মন যে উন্মনা তুমি তুহে কামনা সজনা তেৰে বিনা সজনা জি না সকো সজনা চাও নেক্সট ডে মানে আৰু এতিয়া আজি মানে মই ঘৰত যাম আৰু এইফালে দাদা আছে ৰ'ব দাদাক দেখাই দি আছোঁ মানে দাদাই মোবাইল টিপি আছে মানে এতিয়া আমাৰ চাহ দিব বৰমাই আৰু এইফালে মোবাইল টিপি আছে ৰাতিপুৱা কিয় মোবাইল টিপি আছা হে মোবাইল কি টিপি আছা আজি 10টা বজাত যাব মানে ডিউটিত আৰু এইফালে গান চান বজাই আছোঁ আৰু এইফালে বক্স টক্স আছে মানে বৰমাই চাহ বনাই ফাইনেলি মানে ভাত চাত খাই ল'লোঁ আৰু এতিয়া মানে যাম মানে ঘৰত দাদাই মানে থ'বলৈ যাব মোক আৰু এইফালে বা আছে বা কেনেকুৱা খবৰ বঢ়িয়া এইফালে মানে কাপোৰ চাপোৰ জাপি আছে আৰু এতিয়া বৰমাক দেখাই আছোঁ ৰ'ব এইটোৱে মানে বৰমাহঁতৰ মানে কিটচেন ৰুম মানে চাত দিলে মানে খাবলৈ ভাত চাত খাই উঠিলোঁ আৰু এতিয়া যাম মানে ঘৰত আৰু বৰমা আমাৰ ঘৰত যাব লাগিব যাম দিয়া এতিয়া মই আহিলোঁ তাৰপিছত তেনেকৈ যাম আৰু এতিয়া ঘৰত মানে দাদা এতিয়া কিবা কাম চাম কৰি আছে মানে যাব আৰু ডিউটিত এতিয়া তেনেকৈ এতিয়া ওলাম মানে আৰু এইফালে বৰ্তা আছে বৰ্তাক দেখাই দি আছোঁ হ'ব বৰ্তা আমাৰ ঘৰত যাব লাগিব বঢ়িয়া যাম চিয়ৰ ভাল লাগিলে লগ পাই আহি কিনে আহিবা তুমি আহিবা নিশ্চয় আহিম বঢ়িয়া তেনেকৈ এনেকৈ বৰ্তাবিলাক মানে কাম চাম কৰি আছে আৰু ফাইনেলি মানে বেগ চেক লৈ ল'লোঁ আৰু এতিয়া মানে মই যাবলৈ ওলাইছোঁ মানে ৰ'বা মই যাওঁ বাই বাই বঢ়িয়া ভাল লাগিলে লগ পাই কেনে আহিবা নিশ্চয় আহিম আৰু এতিয়া মানে যাওঁ আৰু ইফালে বৰ্তা আহিছোঁ পিছে মই বাই বাই আহিম আৰু একদম হয় তেনেকৈ এতিয়া মানে ওলালোঁ বেগ চেক লৈ কেনে আৰু ইফালে এয়া বাইক চেক লৈ মানে ৰেডি পূৰা একদম তাত পিন্ধি আছোঁ মানে এতিয়া দাদা গ'লে তাৰমানে মোক এৰিছে আৰু এতিয়া বাই মানে কেমেৰা ধৰি আছে আৰু এতিয়া বেগ চেক লৈ ৰাখিম তাৰপিছত এতিয়া যাম আৰু এইফালে বৰ্তা আহিছে পিছে মই এতিয়া বাই বাই বৰমা আহিছোঁ বাই বাই তেনেকৈ এতিয়া ৰখি আছে মানে দাদা মানে ধৰি আহিছোঁ এইফালে দাদা ৰখি আছে চল দেৰি হৈছিল নেকি এইফালে মোবাইলটো মানে ল'ব পাহৰিছিলোঁ তাৰমানে মই আৰু চালোঁ এতিয়া লেটছ গ'লো বাই বাই ভাল লাগিলে লগ পাই নিশ্চয় তেনেকৈ এইফালে এয়া চালো গেটখন খুলি দিব লাগিব নেকি গেটটো খুলি দিব পাৰিব গেটটো খুলি দিব লাগিবতো আৰু এতিয়া ফাইনেলি ওলালোঁ মানে এয়া দাদাহঁতৰ ঘৰৰ পৰা দাদা মানে এতিয়া মোক থ'ব যাই আছে মানে দাদা ডিউটি যাব এতিয়া আৰু ভিডিঅ'টো সিদিয়া কৰিম নে কি কোৱা দাদা ভিডিঅ'টো সিদিয়া কৰিম আৰু ভাল লাগিলে মানে দাদাহঁতৰ ঘৰত আহি কিনে আকৌ আহিম কেতিয়াবা আহিম নিশ্চয় আহি কেনেকুৱা পালা বহুত ভাল লাগিছে আহি কেনে কি ক'ম আৰু একদম দাদা মানে ভাত চাত দিলে মানে খাবলৈ ভাল লাগিছে আৰু চ' ভিডিঅ'টো সিদিয়া কৰিম নে কি কোৱা চাহ যদি ভিডিঅ'টো চাই তেনেহ'লে ভাল পিছে লাইক কৰিব শ্বেয়াৰ কৰিব খবৰ কৰিব আৰু মোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাৰিব বাই বাই